নমস্কাৰ বন্ধুসকল, মই পৱন। আপোনালোকে চাই আছে পৱন গগৈ আছাম ব্লগ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাই থাকক ভিডিঅ'টো। বন্ধুসকল দেখিছে এইখন চাইকেল। মই এতিয়া চাইকেল লৈ যাম। মই আপোনালোকক এটা নতুন এডোখৰ জেগা দেখুৱাম। যেতিয়া অসমত ব্ৰিটিছসকলে শাসন কৰি আছিলে, সেই শাসন কৰি থাকোঁতে এখন চাহ বাগান খুলিছিলে। আপোনালোকক তালৈ লৈ যাম বুলি ভাবিছোঁ। আৰু মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মোৰ ঘৰৰ পৰা আপোনাৰ 1.5-2 কিলোমিটাৰ হ'ব। মানে ব্ৰিটিছৰ দিনৰ আমাৰ ঘৰৰ ওচৰত চাহ বাগানখনেই আছে, সেইটো কাৰণে চাহ বাগানখনলৈ আপোনালোকক লৈ গৈ আছোঁ। বন্ধুসকল আহি আছোঁ মই চাইকেল লৈ। এয়া পথাৰ দেখিছে, চাই থাকক, মই দেখুৱাই আছোঁ। ব্ৰিটিছসকলে ৰোৱা বাগানখন এয়া দেখিছে, চাহ পুলি। গুৰিবিলাক চাব, গুৰিকেইটা দেখিছে কিমান শকত শকত, মানে অলপ সেৰেঙা হৈ গ'ল। মানে ব্ৰিটিছসকলে ৰুই থৈ যোৱাই আৰু চাহ গছৰ 100 বছৰ আয়ুস আপোনালোকে জানে। কিছুমান জোপা চাহ গছ 120 বছৰ, কিছুমান জোপা চাহ গছ 100 বছৰ। এইখন বাগান দেখুৱাইছোঁ আপোনালোকক, দেখিছে। যেতিয়া অসমত ব্ৰিটিছসকলে শাসন কৰি আছিলে, তেতিয়া এইখন বাগান হয়। আৰু মই চাহ গছবিলাক আপোনালোকক দেখুৱাই দিম। চাই থাকক, মই চাইকেল লৈ আহিছোঁ। এইটো ৰাস্তা হয়, দেখুৱাইছোঁ আপোনালোকক বাগানখন। ব্ৰিটিছসকল দেখিছে, মই অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এয়া চাওক, মানে যেতিয়া ব্ৰিটিছসকল অসমত আছিলে তেতিয়া ৰুই থৈ যোৱা চাহ বাগান হয় এইখন। আৰু এয়া দেখিছে গুৰিটো চাওক কিমান ডাঙৰ। মানে এই চাহ গছকেইজোপা হয়তো 120-30 বছৰ হৈ গ'ল। হয়তো যিসকল ব্ৰিটিছে মানে শাসন কৰি থকা অৱস্থাত এই পুলিবিলাক ৰুইছিলে, হয়তো সেই ব্ৰিটিছবিলাক চাগে এতিয়া মৰিলে চাগে। তেখেতসকলৰ চাগে নাতিবিলাকহে আছে চাগে। দেখিছে এই গছজোপা কিমান, গুৰিটো চাওক কিমান শকত। এইজোপা গছ চাওক কিমান শকত, দেখিছে। মানে দেখুৱাই দিছোঁ আপোনালোকক। এয়া এইজোপা চাওক কিমান শকত, এইজোপাও চাওক। আৰু আজি মানে কাম কৰা মন নাই, আজি দেওবাৰ হয়, সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ, আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এয়া চাওক, 4 নামটো দেখুৱাই দিছোঁ। মানে বহুত পুৰা বাগান হয়, এইটো কোম্পানী বাগান হয়, উষা গৰঙা। আপোনালোকে ফেক্টৰীও বনাই থৈ গৈছে। মানে উষা গৰঙা বুলি ক'লে গোলাঘাটৰ পৰা হয়তো 12-13 কিলোমিটাৰ হ'ব গৰঙালৈ। এই চাইকেল লৈ আহিছোঁ মই। ফেক্টৰী বনাই থৈছে মানে ৰাস্তা কিনাৰতে উষা গৰঙা বুলি কয়, আৰু কিছুসকলে গৰঙা বাগানো বুলি কয়। এতিয়া মই বাগানৰ পৰা ওলাই গৈছোঁ, কাৰণ মানে কোম্পানী বাগান হয়তো, মানে ভয়ো লাগে। সেইটো কাৰণে মই ওলাই আহি আছোঁ। আৰু মই এয়া দেখিছে, এইটো কোম্পানী বাগানৰ সীমা হয়। মই সীমাতে ৰখি আছোঁ। সেইফালে বাগান, আৰু এইফালে চাওক জেচিবিয়ে কেনেকৈ খান্দি দিছে। এইটো মই সীমাতে ৰখি আছোঁ। এয়া দেখিছে, এইটো এনেকৈ লুঙা খান্দি দিছে। এই ট্ৰেন্সফৰ্মাৰটো বহাইছে যে, এই ট্ৰেন্সফৰ্মাৰটো জেগা মানে কোম্পানী বাগানে এৰি দিছে। সেইটো কাৰণে এইটো ছাইডেদি মানে এই ছাইডেদি এইটো সীমা বনাই দিছে মানে, দেখিছে বন্ধুসকল। আৰু এইটো বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি